गिबियावनो नोंथांखौ आंनि चेनेलाव फिन खनसे बरायनानै लाबाय मानोना आसाम सरकारजों दानानै होजानाय ग्रुप अफ मिनिस्टारनि जि प्रतिवेदन एबा रिकमेन्डेसनखौ ट्राइबेल इन्टेलेक्चुवेल कनसालटेटिभ ग्रुपआ रेजेक्ट खालामबाय। आसामनि 6टा जनगोष्ठीनो एसटि होनायखौ माब्लाबाबो गनायनानै लानो हानाय नङा। बिनिखायनो आसाम सरकारजों दानानै होजानाय ग्रुप अफ मिनिस्टारनि जि रिकमेन्डेसन प्रतिवेदन बेखौ CCTOA अदेबानि ट्राइबेल कनसालटेटिभ ग्रुपआ रेजेक्ट खालामबाय। फैगौ 4 तारिख नङाब्ला 5 तारिखै बे ट्राइबेल इन्टेलेक्चुवेल कनसालटेटिभ ग्रुपआ जि बानायनाय प्रतिवेदन बे प्रतिवेदनखौ आसाम सरकारनो गथायगोन। পুনৰ চৰ্চাৰ শীৰ্ষত 6 জনগোষ্ঠীৰ জনজাতিকৰণ। CCTOAই মানি নলয় মন্ত্ৰী গোটৰ প্ৰতিবেদন। মন্ত্ৰী গোটৰ ওচৰত দাখিলৰ বাবে সাজু CCTOAৰ চূড়ান্ত প্ৰতিবেদন। ৰাজ্যৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে এইবাৰ দিল্লীত সৰব হ'ব জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতি অসমে। ইয়াৰ আগেয়ে নিৰ্ধাৰিত সূচী অনুসৰি সোমবাৰৰ ভিতৰত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দিশটো নিৰীক্ষণৰ বাবে গঠন কৰা মন্ত্ৰী গোটৰ ওচৰত সমন্বয়ৰক্ষী সমিতিয়ে দাখিল কৰিব চূড়ান্ত প্ৰতিবেদন। সমন্বয়ৰক্ষী সমিতিয়ে মানৱ অধিকাৰ কৰ্মী সুহাস চাকমাৰ অধ্যক্ষতাত গঠন কৰা উচ্চ ক্ষমতাসম্পন্ন পৰামৰ্শদাতা কমিটিৰ প্ৰতিবেদনৰ আধাৰতেই এই পদক্ষেপ গ্ৰহণ কৰিব CCTOAই। 4 তাৰিখে বা 5 তাৰিখে গ্ৰুপ অফ মিনিষ্টাৰ্ছক বা গভৰ্ণমেণ্ট অফ আসামক আমাৰ যি কনসালটেটিভ গ্ৰুপে দাখিল কৰা প্ৰতিবেদনটো আমি দাখিল কৰিম। দাখিল কৰাৰ পিছতে আমি অল ইণ্ডিয়া লেভেলত অলপ মোবিলাইজ কৰিম। বিভিন্ন পক্ষক আমি সাক্ষাৎ কৰিম। RGI, নেশ্যনেল কমিশ্যন ফৰ চেডুল ট্ৰাইব, হোম মিনিষ্ট্ৰী, ট্ৰাইবেল মিনিষ্ট্ৰী সকলোকে সাক্ষাৎ কৰি আমাৰ ৰিজনমেণ্টখিনি আমি তাত খুব স্পষ্টভাৱে আমি প্ৰকাশ কৰিম। এই প্ৰতিবেদনৰ জৰিয়তে সমন্বয়ৰক্ষী সমিতিয়ে আনুষ্ঠানিকভাৱে নাকচ কৰিব 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দিশটো নিৰীক্ষণৰ বাবে গঠন কৰা মন্ত্ৰী গোটৰ প্ৰতিবেদন। উচ্চ ক্ষমতা সম্পন্ন পৰামৰ্শদাতা সমিতিৰ প্ৰতিবেদন হাতত পৰাৰ পাছতে শুকুৰবাৰে এক সংবাদমেলত এই কথা উল্লেখ কৰে CCTOAৰ মুখ্য সমন্বয়ক আদিত্য খাকলাৰীয়ে। আসামৰ যিবা গ্ৰুপ অফ মিনিষ্টাৰ্ছৰ যিখিনি ৰিকমেণ্ডেশ্যন সেই ৰিকমেণ্ডেশ্যনটো আমাৰ এক্সপাৰ্ট কমিটি বা আমাৰ কনচালটেটিভ গ্ৰুপে সেইটোক নাকচ কৰিছে। গতিকে আমি CCTOAও সেইটো আমি নাকচ কৰিছোঁ। মানৱ অধিকাৰ কৰ্মী সুহাস চাকমা নেতৃত্বাধীন সমিতিৰ প্ৰতিবেদনৰ আধাৰত মন্ত্ৰী গোটৰ প্ৰতিবেদন নাকচ কৰাৰ ক্ষেত্ৰত সমন্বয়ৰক্ষী সমিতিৰ প্ৰথম যুক্তি A joint report of the excluded and partially excluded areas other than Assam and the Northeast Frontier Assam Tribal and Excluded Areas Subcommittee এই যেটো ৰিপৰ্ট এই ৰিপৰ্টটো প্ৰিপেয়াৰ কৰিছিলে গোপীনাথ বৰদলৈ আৰু AV ঠাক্কৰ। তেওঁলোকে অসমৰ টাই আহোম, কোচ ৰাজবংশী, চুতীয়া, মৰাণ, মটক বা চাহ জনগোষ্ঠীক কেতিয়াও চেডুল ট্ৰাইবৰ তালিকাভুক্ত কৰা নাছিল আৰু তেওঁলোক কেতিয়াও ট্ৰাইবেল হোৱাৰ যোগ্য নহয়। গতিকে গোপীনাথ বৰদলৈ আৰু AV ঠাক্কৰৰ কমিটিয়ে তেওঁলোকক ট্ৰাইবেলৰ তালিকাত অন্তৰ্ভুক্ত কৰা নাছিল। কেৱল সিয়াই নহয়, চাহ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধেও সমানেই সৰব CCTOAৰ দ্বিতীয় যুক্তি। আজি তাৰিখলৈকে যিমানবোৰ কমিশ্যন গঠন হৈছে চাহ আৰু প্ৰাক্তন চাহ বাগানীয়া জনজাতিসকলক ভাৰতবৰ্ষৰ কোনো কমিটিয়েই চেডুল ট্ৰাইব ৰিকগনিশ্যনৰ কাৰণে ৰিকমেণ্ড কৰা নাই বা অসম চৰকাৰে গঠন কৰা এক্সপাৰ্ট কমিটিও কিন্তু টি ট্ৰাইবক চেডুল ট্ৰাইব হিচাপে বা অনুসূচিত জনজাতি হিচাপে ৰিকগনিশ্যন কৰিবলৈ কেতিয়াও অনুমোদন জনোৱা নাই। গতিকে বৰ্তমানৰ চৰকাৰে কেৱল ৰাজনৈতিক সুবিধাৰ কাৰণে এই পপুলাছ গ্ৰুপবিলাকক চেডুল ট্ৰাইব কৰিবলৈ আগবাঢ়িছে, যিটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। ইমানেই নহয়, 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে CCTOAই পুনৰ দাঙি ধৰিলে এই যুক্তিও। আৰু 93তেই ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াই টাই আহোম, চুতীয়া, কোচ ৰাজবংশী, মৰাণ, মটক আৰু চাহ জনজাতিক OBC হিচাপে অনুমোদন কৰিছিল, ৰিকগনাইজ কৰিছে। গতিকে এবাৰ যেতিয়া যিবিলাক জনগোষ্ঠী OBC হিচাপে ৰিকগনিশ্যনটো পায় সেই একেই জনগোষ্ঠীক কিহৰ ভিত্তিত চেডুল ট্ৰাইব কৰিব? গতিকে আমি এই এণ্টায়াৰ গ্ৰুপ অফ মিনিষ্টাৰ্ছৰ ৰিকমেণ্ডেশ্যনটো আমি ৰিজেক্ট কৰিছোঁ। আৰু এইবোৰ কাৰণতেই অসম বিধানসভাৰ শেহতীয়া শীতকালীন অধিৱেশনত দাখিল কৰা মন্ত্ৰী গোটৰ প্ৰতিবেদনক সম্পূৰ্ণৰূপে নস্যাৎ কৰে সমন্বয়ৰক্ষী সমিতিয়ে।
এক্সপাৰ্ট কমিটি বা আমাৰ যিখিনি কনসালটেটিভ গ্ৰুপে কৈছে যে তেওঁলোক যেহেতু 1947 গোপীনাথ বৰদলৈ আৰু এবি ঠাক্কৰ কমিটিয়ে তেওঁলোকক ৰেকমেণ্ড কৰা নাছিল আৰু 1965 লোকুৰ কমিটিও তেওঁলোকক অনুমোদন জনোৱা নাই তেনে ক্ষেত্ৰত তেওঁলোকক কিহৰ যুক্তিত ট্ৰাইবেল কৰিবলৈ ওলাইছে বৰ্তমান চৰকাৰে গতিকে এইটো আমি সম্পূৰ্ণৰূপে নচ্ছাত কৰিছো সিয়াই যদি হয় তেন্তে অথলে যাব ৰাজ্যত বছৰৰ পাছত বছৰ ধৰি জনজাতিকৰণৰ দাবীত 6 জনগোষ্ঠীয়ে অব্যাহত ৰখা ধাৰাবাহিক আন্দোলন ইয়াকে লৈ উচ্চ ক্ষমতা সম্পন্ন পৰামৰ্শদাতা সমিতিৰ অধ্যক্ষ সুহাস চাকমাই আগবঢ়ালে এই যুক্তি आंदोलन अलग जगह पे है, आइडेंटिफिकेशन है अलग जगह। आंदोलन कर सकता है, लेकिन आंदोलन करने के बाद ये जरूरी नहीं कि आप क्राइटेरिया फुलफिल करता है। तो जैसे आप देखते हैं आंदोलन चलता है जात रिजर्वेशन के लिए, तो आंदोलन का चलते दे दिया, सुप्रीम कोर्ट ने ना कर दिया। अगर आप उस क्राइटेरिया में फिट नहीं होते हैं तो आप फिट नहीं होते हैं। तो आप राजस्थान में भी ऐसे बहुत सारे देखते हैं, आप माराठावाद आंदोलन देख रहे, तो आंदोलन इज नॉट द क्राइटेरिया फॉर ग्रांटिंग शेड्यूल ट्राइब्स। কাজেই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগই যে অনাগত দিনতো ৰাজ্যৰ ৰাজনীতি পুনৰ উত্তাল কৰি তুলিব সেয়া প্ৰায় নিশ্চিত বুলি চৰ্চিত হৈছে সৰ্বত্ৰ ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ